ফ্ৰেণ্ডছ, আজি ভাবিলোঁ একদম চেহেৰীৰ পৰাই ভিডিঅ'টো অকণমান আৰম্ভ কৰোঁ। আৰু এয়া চেহেৰী অৰ্থাৎ আমি ৰোজা ধৰিবলৈ যেতিয়া ৰাতি উঠোঁ ন খাবলৈ, সেইটো সময় মানে প্ৰায় 2টামান বজাত। এয়া চাওক বাহিৰত পূৰা আন্ধাৰ আৰু এয়া মই খাই বৈ হৈ গ'ল। মায়ে খাই আছে, মানে চাহ খাই আছে, গতিকে অকণমান মাকো দেখাই দিলোঁ। আৰু মায়ে পূৰা ওলাবলৈ বেয়া পায়, সেইবাবে অকণমান দেখালোঁ আৰু এতিয়া খাই বৈ আজৰি হৈ গ'ল আৰু মই অজু কৰিব যাম আৰু যোৱা নাই। এয়া পূৰা আন্ধাৰ আৰু অজু কৰি আহিলোঁ, নামাজ পঢ়িম। যিহেতু আজান দিয়া নাই সেইকাৰণে ৰখি আছোঁ। আৰু এইফালে কোৰাণজিলো উলিয়াই লৈছোঁ, কোৰাণ পঢ়িম অকণমান আৰু চাই যাব ভিডিঅ'টো শেষলৈকে। এয়া চাওক একদম ৰাতিপুৱা মানে 5টা বাজিলে আৰু মই পঢ়ি মেলি আজৰি হ'লোঁ আৰু পূৰা বৰষুণ দি আছিলে বাহিৰত। সেইবাবে ভাবিলোঁ অকণমান দৃশ্যটো মানে ভিডিঅ' কৰি থওঁ আৰু খুব ভাল লাগে। একদম ৰাতিপুৱাই চৰাই মাত, ইফালে বৰষুণ, ইফালে মানে বহুত ভাল লাগে আৰু চাই মেলি। ওলাই যাব পৰা নাই, নহ'লে অকণমান এনেই আগফালে ওলাই গ'লোহেঁতেন, কিন্তু যিহেতু বৰষুণ দি আছে ন সেইকাৰণে ওলাই যোৱা নাই আৰু এয়া বহুতেই বৰষুণ। এনেও একদিন পূৰা লেঠাৰিকৈ বৰষুণ দিয়ে আছে, কেতিয়া যে বৰষুণটো শেষ হ'ব আৰু এয়াই অকণমান দেখাই দিলোঁ। হেল্ল' ফ্ৰেণ্ডছ, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালেই আছে। মোৰো ভালেই। এতিয়া প্ৰায় 10টামানেই বাজি গৈছে। ৰাতিপুৱা পূৰা কামত লাগি আছোঁ। চ' এতিয়া মই কি বনাব লৈছোঁ দেখাই আছোঁ। এইফালে ৰাতিপুৱাই মই বনাব লৈছোঁ হানিকি পিঠা। মানে মানুহ এজনে কাম কৰিছে, তেওঁক চাহ দিব লাগিব যিহেতু, সেইকাৰণে ভাবিলোঁ কিবা এটা বনাই দিওঁ আৰু পটককৈ হানিকি পিঠাকে বনাই দিওঁ বুলি ভাবিলোঁ আৰু আপোনালোককো অকণমান দেখালোঁ। এয়া পূৰা মই ৰেডি কৰি আছোঁ আৰু হৈ গৈছে এয়া, গতিকে এনেই অকণমান ভিডিঅ' কৰিলোঁ আৰু এয়া পূৰা পিঠা ৰেডি। এতিয়া চাহ দিব পাৰোঁ আৰু এইফালে চাওক আমাৰ টিকলা আহিলে আৰু তাৰ লগতে অকণমান এই ধেমালি কৰিলোঁ। যিহেতু ৰোজা মাহ, এইফালে ইফতাৰ বনাবলৈ হ'লেই আৰু এয়া মই অকণমানকৈ ৰেডি কৰিছোঁ। গতিকে চাই যাওক কিনো আজি ইফতাৰ বুলি বনাইছোঁ, মই অকণমান দেখাইছোঁ। আৰু এইফালে মই লৈছোঁ নৰসিংহ, কেপচিকাম আৰু পিঁয়াজ দি পেলাই পকৰি বনাব লৈছোঁ। লগতে নিমখ, বেকিং দি দিছোঁ আন্দাজ কৰি, সকলোৱে জানে আৰু মই এনেই অকণমান দেখালোঁ। আৰু এই বেচনৰ লগতে অকণমান মই পিঠাগুড়িও দি লৈছোঁ। এয়া পিঠাগুড়ি দি লৈছোঁ আৰু তেতিয়া অকণমান ভাল হয় খাবলৈ। এয়া মই এইখিনি মিলাই লওঁ আৰু পানী দি লৈছোঁ জোখমতে। গতিকে পকৰিটো প্ৰথম ষ্টাৰ্ট কৰি দিছোঁ আৰু যিহেতু ইফতাৰত পকৰি, বুট এইখিনি বস্তু লাগে আৰু চবেই যিহেতু বনায়। ত' এইফালে এইখিনি মোৰ ৰেডি হৈ গ'ল আৰু এয়া বুটখিনি বনাম এতিয়া। থৈ দিওঁ আৰু এতিয়া বনাম, ভালকৈ থৈ দিওঁ। বুট মই প্ৰায়ে বইল কৰি পেলাই পাছত ভাজোঁ, কিন্তু আজি পটাপট হ'ব লাগে সেইকাৰণে একেলগে বনাই দিওঁ বুলি ভাবিছোঁ তেল মাৰি। আৰু এয়া পিঁয়াজ, জলকীয়া আৰু মছলা যিখিনি লাগে আৰু চব লৈ লৈছোঁ আৰু বুটখিনিও ভালকৈ ধুই ল'লোঁ। এতিয়া এইখিনি আৰু একেলগে কুকাৰত দি বনাই দিওঁ বুলি ভাবিলোঁ। এইফালে বুটখিনি পতা হৈ গ'ল আৰু এইফালে মই বনাব লৈছোঁ কাষ্টাৰ্ড। এয়া কাষ্টাৰ্ড পাউডাৰ আৰু এয়া মই অকণমান ঠাণ্ডা গাখীৰত এনেকৈ ফেটি লৈছোঁ। সকলোৱে অৱশ্যে জানেই বনায়েই, কিন্তু মই বনাইছোঁ যেতিয়া ইফতাৰ বুলি অকণমান শ্বেয়াৰ কৰিলোঁ আৰু এয়া চাওক পূৰা ফেটি লৈছোঁ ভালকৈ, যিহেতু নহ'লে লাডু হৈ যাব ন, সেইকাৰণে এইখিনি পূৰা ফেটি লৈছোঁ ভাল। আৰু এয়া মই এফালে গাখীৰ লৈ লৈছোঁ, বেলেগ এটা চচত গাখীৰ লৈছোঁ যিমানটো পৰিমাণৰ বনাওঁ আৰু সেই অনুপাতে গাখীৰটো ল'লেই হয়। আৰু ভণ্টিয়ে ভিডিঅ' কৰি আছে মোক, যিহেতু মই নিজে কৰিব নোৱাৰোঁ, মানে এফালে বনাই থাকিলে এফালে কৰিবলৈ অসুবিধা হয়। গতিকে এয়া মই গাখীৰ লৈ লৈছোঁ আৰু এইখিনি গেছত পাতি দিম। অকণমান গৰম হৈ অহাৰ লগে লগে মই যিখিনি মিলাই লৈছিলোঁ সেইখিনি দি দিছোঁ আৰু লগে লগে লৰাইও থাকিম, নহ'লে তলত লাগি যাব। সেইবাবে এইখিনি ভালকৈ লৰাই থাকিম এতিয়া আৰু যেতিয়ালৈকে অকণমান ডাঠ হৈ নাহে তেতিয়ালৈকে লৰাই থাকিব লাগিব। আৰু ইয়াত যিকোনো ড্ৰাই ফ্ৰুইট চব দিব পাৰে, মানে এইখিনি খোৱাৰ পাছতহে আৰু মই তৰমুজ, কল আৰু আপেল এয়াই কাটি লৈছোঁ আৰু মই বেছি চুটি দিলেও মই ভাল নাপাওঁ, গতিকে এইকেইটা এয়া এতিয়া হৈ গ'ল, ঠাণ্ডা হ'ল অলপ, তাৰপাছতে এইখিনি মিলাই দিছোঁ। আৰু মই অকল কল দিলেই বেছি ভাল পাওঁ, কিন্তু আৰু তৰমুজ আৰু অকল দি দিলোঁ আৰু তেতিয়া ভাল হয়। গতিকে এয়া মোৰ কাষ্টাৰ্ড ৰেডি হৈ গ'ল ইফতাৰৰ কাৰণে আৰু সকলোৱে বনাই খায়েই আৰু
কিন্তু যোনে নাজানে তেওঁলোকে বনাব পাৰিব। আৰু এইফালে মায়ে বনাবলৈ লৈছে চিঙৰা। যিহেতু ভণ্টি পূৰা ৰোজা ধৰি আছে, তাই মানে একদম অৰ্ডাৰ যিটো কয় মানে সেইটো বনাবই লাগিব আৰু এইফালে আজি ক'লে চিঙৰা খাওঁ। আৰু এয়া অকণমান দেৰিৰ কাৰণে মই এনেকৈ ঢাকন এখন মাৰি দিছোঁ, খচা হৈ গ'ল। আৰু এয়া ভাজিখিনিও ৰেডি কৰা হ'ল। মই কৈছোঁ এইখিনি দেখুওৱা নহ'লে যিহেতু ইমানেই লৰালৰি হৈছে। আৰু এয়া চিঙৰা মায়ে বনাইছে, মই বনোৱা নাই, যিহেতু মায়ে বনাব পাৰে ধুনীয়াকৈ, মই মানে ইমান ভালকৈ নোৱাৰোঁ। লগতে ৰুটিও সেকি আছোঁ। আৰু এয়া মই একদম অজু কৰি আহিলোঁ, সময় হওঁ আৰু যিহেতু পূৰা দেৰি হৈছে। আৰু মায়ে গালি পাৰি আছে ভিডিঅ' কৰাৰ কাৰণে। আৰু মই মানে ভিডিঅ'টো যিহেতু বনালোঁ ন, সেইকাৰণে ভাবিলোঁ অকণমান দেখাই দিওঁ আৰু চব। আধাখিনি যিহেতু বনালোৱে, আৰু এইফালে মোৰ চব ৰেডি হৈ গ'ল টেবুলত। আৰু টাইম নায়েই বেছি, গতিকে আৰু যেনে তেনে যি টি উলিয়াইছোঁ আৰু কি ক'ত দিছোঁ নাজানো, আৰু মানে অলপ চলপকৈ উলিয়ালোঁ। আৰু এয়াই গতিকে ইফতাৰ বুলি কি কি ৰেডি কৰিলোঁ অকণমান দেখালোঁ। গতিকে কেনেকুৱা লাগিলে ভিডিঅ'টো জনাব, আৰু যদি ভাল লাগিলে তেন্তে লাইক কৰিব। আৰু যিসকল মোৰ চেনেলটোত নতুন হয় তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। গতিকে আজিলৈ আহিছোঁ, বাই বাই।